হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এনাডাৰ নিউ ভ্লগ আৰু আজি হ'ল 20 জানুৱাৰী মানে মোৰ জন্মদিন আজি আৰু জন্মদিন উপলক্ষে বিশেষ একো কৰা নাই ঘৰতে এনে অলপমান পূজা আৰু লগৰ ল'ৰাকেইটা আহিব ৰাতিপুৱাই উঠিলোঁ 7টা মানত উঠি কিনে মই জাষ্ট বাহিৰলৈ গৈছোঁ আৰু এনেকুৱা লেভেলত কুঁৱলী দিছিল না মই এই চোতালখনত আমাৰ কুকুৰটো আছে কুকুৰটোকে দেখা পোৱা নাই তাৰপিছত আহি কিনে আৰু শুই কিনে জাষ্ট অলপ আগতে উঠিছোঁ 9টা মান বজাত পোনপ্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ যোনে যোনে মোক মানে বাৰ্থডে উইচ কৰিছে ইনষ্টাগ্ৰাম হওক বা হোৱাটছআপ হওক বা যাক মই ডাইৰেক্টলি মেছেজ দিব পাৰিছোঁ যাক পাৰা নাই ভিডিঅ' যোগেৰে ধন্যবাদ জনাইছোঁ আৰু এইফালে আমাৰ মন্দিৰ আছে মন্দিৰত মানে পূজাৰ কাৰণে কিবা কিবি যা যোগাৰ চলি আছে আৰু এয়া মা আছে আমাৰ আৰু মায়ে মানে বাৰ্থডে বুলি বহুত কষ্ট কৰি আছে পুৱাৰ পৰাই মোৰ ডাঙৰ ল'ৰাটোৰ জন্মদিন দিনকেইটা দাদা দিনকেইটা যাতে ভালে যায় তাৰে কামনা কৰিছোঁ আপোনালোকক আশীৰ্বাদ দিওঁ তো অলপমান সৰুকৈ হ'লেও প্ৰিপাৰেশ্যন কৰিছোঁ আৰু কাপোৰ চাপোৰ ধুনীয়াকৈ টানি দিছোঁ খোৱা জেগাখিনিত আৰু ইয়াকো বান্ধি থৈ দিছোঁ নহ'লে মানে এইডাল হুপডাল নিজে গ'লে তালা মাৰি থৈ দিছোঁ সেইকাৰণে এতিয়া গা পা ধুই মন্দিৰত সেৱা কৰিলোঁ আৰু ডিম্পুহঁতক ৰখি আছোঁ ডিম্পু মানে গোটেই লগৰকেইটাকে ৰখি আছোঁ এটাও আহি পোৱা নাই বহুত অপেক্ষাৰ অন্তত আহি পেলাই এয়া শিল্পী শিখা আৰু কি লৈছা এইগিলা কেকটো ঠিকেই আছে চকলেটটো মই সৰু চলি নহয় না তোকে দিম দে আৰু বাৰ্থডে বুলি আজি এটা মানে স্পেচিয়েল গিফ্ট নিজকে নিজে দিম বুলি ভাবিছোঁ স্পেচিয়েল মানে যিটো গিফ্ট মানে বহুত বেছি কামত আহিব এইটো ভেগাৰ হেলমেট আমাৰ নিজৰ দোকানৰ পৰাই লৈছোঁ বাৰু যা হওক এতিয়া হেলমেটটো মই আনবক্সিং কৰি দেখাই আছোঁ তো জন্মদিন বুলি ভেগাৰ হেলমেট এটা লৈ ল'লোঁ ডট চাৰ্টিফাইড মানে মাথাটো অলপমান সুৰক্ষিত কৰি ল'লোঁ কাৰণ যিহেতু সদায় মানে হেলমেট বেছিয়ে থাকোঁ বেলেগৰ মাথা সুৰক্ষিত কৰি নিজৰ মাথাৰ মানে এই আৰু আগৰ হেলমেটটো মানে বেয়া হৈছে অলপমান সেইকাৰণে এটা ভেগাৰ মজা একদম ডট চাৰ্টিফাইড পূৰা ফুল ব্লেক মানে মোৰ এনফিল্ডখনৰ লগত মানে গ্ৰাফিক্স থকা হেলমেট ইমান ভাল নালাগে গতিকে এইটো লৈ ল'লোঁ ভেগা বল্ট কিহৰ হাল্লা এ Oh, thank you. বেলেগ টাইপৰ কেক ভাই চাবি ভাই থৈ দিবি আৰু 40 টাকা দিবি দিম মতো দিম হ্যাপি বাৰ্থডে স্যার আহক ঘৰৰ ভিতৰত আহক দুটা কেক আছে এটা তাই নিছে আৰু এটা ইহঁতে আনিছে এই যিটো কেক আজিকালি মই গেৰাণ্টি দিছোঁ অসমত কাৰো জন্মদিনতে কোনেও এনেকুৱা কেক আনি দিব নাছিল বেলেগ নেকি আৰু এটা বস্তু মানুহৰ মানে এনেকুৱা সময় নহয় কিছু মানুহৰ হাতত কেক কাটিব সময় নাই সেইকাৰণে আমি এইটো আনিছোঁ মানে এইটো আনিছোঁ কিবা আনিছি চাও কিবা আনিছি টেষ্টি কেক আমি চাইটা তোৰ এটা পাঁচটা তাৰমানে কেইবাটাও কেকৰ মানে সংমিশ্ৰণ মানে গোটে কথাই পইচা দি আনছো না আপোনাৰ 40 টাকা দিব মোৰ 50 টকা আছে তে মানে 50 টকা এতিয়া আপুনি তো দিলি হ'ল যাবতে কথা লাজালো আনবা তই উল্টা আনা নাই আকৌ এই দে তাই ভালে কে ফেন্সি দে ঠিক আছে দে বেছি নে ঠিক আছে ঠিক আছে মোবাইল ঠিক আছে এটা বঢ়িয়া এইটো কনচেপ্ট মানে লাইফত ফাৰ্ষ্ট দেখা পালো কেইবাটাও কেক মানে এইটো কাটাত প্ৰয়োজন নাই ডাইৰেক্ট এক পিচ চাবিচাল চবেতো পালে বেলেগ বেলেগ ধৰণত কেক কাটছি বড়োৱে কাটছিল কঁঠাল মই মানে পেষ্ট্ৰি দিলোঁ এক পিচ আৰু ইয়াৰ জন্মদিনৰ হেৰি কাটলোঁ কলগাছ কাটলোঁ আৰু এইবিলাক মানে অসাধাৰণ আইডিয়া ইয়াৰে এই মানে কেক মিক্স কৰি কিনে আনা এতিয়া এইটো কাটাৰ প্ৰয়োজন নাই সানি দক মানে খিচাৰি খানা দক আপুনি দি কিনে চবকে লাড়ু কৰি খাবা দিলি হ'ল ৰেডি ভাই next cake সময় নাই আজিকালি বেছি হৰিব হৈ গ'ল বাৰ্থডে হৈ গৈছি তো এতিয়া খানাটো খাব লাগে খানা এইফালে ৰেডি পূৰা দি আছে মই অলপমান দেৰিকৈ খাম বাৰু সিহঁতে খাই লওক কি খানা চলি আছে খানা কেনে হৈছে ঠিক আছে না বঢ়িয়া একদম মজা আৰু বহুত দেৰিকে হ'লেও আহি পালে গুঞ্জন কি লৈছে ভাই ৰেপিং পেপাৰ দি লিখি দিছো হা ৰেপিং পেপাৰ দি হেপী বাৰ্থডে থেংক ইউ ছাৰ থেংক ইউ আহক অলপমান দেৰি হ'ল বাৰু একো নাই তো আজিৰ বাৰ্থডে তৃতীয় আৰু অন্তিমটো কেক শৰ্মা লিখি আনিছে আগতো মিন্ময় আছিল দুটা একেলগে কাটিব পাৰিলে ভাল আছিল বাৰু তথাপিও যা হওক এইটো গুঞ্জন আৰু ভাৰ্গৱে আনিছে তো এতিয়া কেকটো শেষ মানে কাটি কিনে বাৰ্থডেটো শেষ কৰোঁ আৰু এইবাৰৰ কাৰণে
ওকে শৰ্মা বাবু এইফালে CEO কৌশিক আৰু দেৰিকে হ'লেও জ্ঞানদীপো আহিল কাৰণে বহুত বহুত ভাল লাগিল তুমি অলপমান দেৰি হ'ল বাৰু এতিয়া তোমালোক অলপমান বহা কাৰণ তোমালোকক ৰখি ৰখি মই খাবাই বহিলোঁ তো এতিয়া ভাত পানী খাওঁ আৰু পুৱাৰ পৰা একো খোৱা নাই না ভোক লাগিছে বহুত তো এই বছৰৰ কাৰণে বাৰ্থডেটো ইমানতে সমাপ্ত কৰিলোঁ তো বাই বাই